অসম দৰ্শনৰ যোগেদি যিটো আঁচনি আপোনালোকে পাইছে বা আমি এই আঁচনি সফলৰূপে যাতে হয় তাৰে আশা ৰাখিছোঁ মই, যাতে কামটো মানে ভালদৰে হয় আৰু সকলোৱে যাতে লাগি ভাগি দেহে মনে মানে প্ৰাণে লাগি যাতে আঁচনিটো সম্পূৰ্ণ হয়। আৰু যি প্ৰথম পৰ্যায়ত 2 লাখ টকা দিছিল সেইখিনি সম্পূৰ্ণৰূপে কৰাৰ পিছত হয়তো বাকীখিনি 50,000 দিব। সেয়েহে কামটো আমি হয়তো দেখাব লাগিব, কাৰণ এইটো ৰুল আছে কিছুমান ধৰক মানে স্কিমৰ হেৰি থাকে, ধৰক কামটো হোৱা দেখা পালে ফটো দিয়াৰ পিছতে নেক্সট 50,000টো পাব। আৰু কামটো যাতে ভালদৰে হয় আৰু মই মোৰ ফালেদি আপোনালোকক মোৰ ৰাইজক অনুৰোধ জনাইছোঁ যাতে সকলোৱে লাগি ভাগি কামটো ভালদৰে কৰে, কাৰণ এইটো আমাৰ যিহেতু অনুষ্ঠান, ভৱিষ্যতে আমি ইয়াত আহিব লাগিব, সকলোৱে মিলিজুলি সকলো কাৰ্যসূচী বা পূজা অৰ্চনা কৰিব লাগিব। সেয়েহে সকলোৱে নিজৰ বুলি ভাবি সহায় সহযোগিতা আগবঢ়াব বুলি মই আশা ৰাখিছোঁ। ভাবি আছে সেইবিলাক ফল হওক যুদ্ধ হওক, মই এইখিনিকে কৈ মোৰ ফালৰ পৰা সামৰণি কৰিছোঁ। আৰু হেৰি আমাৰ ভাৰত জেগাত দুখনমান কৰিছে উন্নয়নৰ ভালদৰে চবৰে itu juga. Deh. Pada আমি এটা কি কৰিলো কৃষ্ণৰ বিনা নাই
হাৰ ৰাম অনত জগতকে হাৰ নামঘৰ জামুগুৰিয়া বাসুদেৱ নামঘৰ অখণ্ড আৰম্ভ কৰোঁতে এয়া মণ্ডলাকাৰং ব্যক্তয়েন চৰা